মাদানী এইটো, মাদানী সেইটো, মাদানী কোন আদি এগাল প্ৰশ্ন কৰা হ'ল। কিন্তু কোনোৱে এই প্ৰশ্ন নকৰিলে যে অসমৰ মুছলমানৰ কথা কোৱাৰ সুযোগ মাদানীয়ে কিয় পালে। তেওঁ সুযোগ এইকাৰণে পাইছে যে কিয়নো আপুনি কাহানিও এই মানুহখিনিৰ হৈ মাত নিদিয়ে। যেতিয়া ছৈয়দ আব্দুল মালিকক ডি ভোটাৰত নটিচ দিয়া হৈছিল তেতিয়া আপুনি চুপ আছিল। যেতিয়া অভিনেতা আদিল হুছেইনৰ ভতিজা ছোৱালীক ডি ভোটাৰ বনোৱা হৈছিল তেতিয়াও আপুনি চুপ আছিল। যেতিয়া আজান পীৰক ধৰ্ম ব্যাপাৰী বুলি গালি দিয়া হ'ল তেতিয়া আপুনি চুপ আছিল। যেতিয়া দুই এজনক বাদ দি অসমৰ সকলো মুছলমান মানুহক বাংলাদেশী বুলি কোৱা হ'ল তেতিয়াও আপুনি চুপ আছিল। নামনি অসমৰ পৰা কাম কৰিবলৈ যোৱা বনুৱাসকলক যেতিয়া কাণত ধৰাই ৰাস্তাৰ কাষত থিয় কৰাই থৈ দিয়ে তেতিয়া আপুনি ৰং চাই। প্ৰাক্তন আলফাই যেতিয়া কেৱল মাত্ৰ তেওঁৰ সন্দেহৰ ভিত্তিত নৈ পাৰৰ মানুহখিনিৰ ঘৰ জ্বলাই তেতিয়াও আপুনি চুপ থাকে। নিৰ্বাচিত কোনো বিধায়ক যেতিয়া এই কথা সদনত ক'ব বিচাৰে তেতিয়া আপুনিয়েই তেওঁক বাংলাদেশী বুলি চুপ কৰাই দিয়ে। আপোনাৰ অবিশ্বাস, আপোনাৰ ঘৃণা, আপোনাৰ অপমানৰ কাৰণে সিহঁতৰ মাজত কোনো এজন মানুহ নাই যাৰ কথা আপুনি শুনে বা গ্ৰহণ কৰে। আপুনি নিজেও নকয় সিহঁতৰ দুখ, সিহঁতৰ ভয়, সিহঁতৰ আশা আকাংক্ষাৰ কথা। তেন্তে সিহঁতৰ কথা ক'ব কোনে? মাদানীক আপুনিয়ে সুযোগ দিছে সিহঁতৰ কথা ক'বলৈ। আপুনি, হয় আপুনি।